পৰীক্ষাৰ্থীলৈ আৰু অভিভাৱকসকলে সকলোৱে শুভেচ্ছা থাকিল। আপোনালোকে নিশ্চয় জানে এইটো মাজৰটো এটা আমাৰ একদম ঐতিহাসিক পৰীক্ষা কেন্দ্ৰ। এইটো কেন্দ্ৰৰ পৰাই সম্পূৰ্ণ গৰৈমাৰী পুপচমৰীয়া ইমান দিনে অপাৰেট হৈ আছিল আৰু এতিয়া অলপ বিকেন্দ্ৰীকৰণ কৰি কাৰণ ল'ৰা ছোৱালীৰ সংখ্যা যিহেতু যথেষ্ট বৃদ্ধি হৈছে ডক্টৰ জাকিৰ হুছেইনতো এতিয়া আৰম্ভ কৰা হৈছে আৰু লগতে আপোনালোকে ছয়গাঁও চম্পকনগৰ গাৰ্লছ হাই ছেকেণ্ডেৰী বামুণীগাঁও এই গোটেইখিনি আমাৰ ছয়গাঁৱে কাভাৰ কৰিছে আৰু আমাৰ ল'ৰা ছোৱালী যথেষ্ট পাৰদৰ্শিতা আছে। আমাৰ শিক্ষাগুৰুখিনি যথেষ্ট টেলেণ্ট আৰু পৰীক্ষা পৰিচালনা যিটো আমাৰ কমিটি আগৰ পৰা যথেষ্ট শক্তিশালী। আমাৰ পৰীক্ষা পৰিচালনা কমিটিৰ চিভিল এডমিনিষ্ট্ৰেশ্যন হওক পুলিচ এডমিনিষ্ট্ৰেশ্যন হওক যিমানখিনি কমিটিৰ লগত বিষয়ববীয়া থাকে খুব ট্ৰান্সপাৰেণ্টলি কাম কৰে আৰু ইয়াত ল'ৰা ছোৱালীক কোনোমতেই অসুবিধা হ'বলৈ দিয়া নহয় আৰু শিক্ষাগুৰুখিনিও যথেষ্ট কঅপাৰেট কৰে আৰু আগৰ পৰা গতিকে সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু অসমৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ শুভেচ্ছা জনাইছোঁ। লগতে হাইস্কুল শিক্ষান্ত আৰু হাই ছেকেণ্ডেৰী দুটা ইভেণ্টৰ প্ৰত্যেককে মই শুভেচ্ছা জনাইছোঁ।